কাৰ্বি আংলঙত বিজেপিৰ মাষ্টাৰ মাইণ্ড বেলেগ কোনোবা আছে এজন। আজি মই অলপ আগতে ফেচবুকত নিউজ চালোঁ, মনীষ চিচুডিয়া দিল্লীৰ মিনিষ্টাৰে কৈছে যিমান অসমৰ ডাঙৰ ডাঙৰ কণ্টেক্ট বোলে আমাৰ মামাৰ ৱাইফে আৰু ল'ৰাৰ নামতে কৰে। ঠিক একেধৰণে কাৰ্বি আংলঙতো এনেকুৱাই হয়। তাৰ কাৰণে তেওঁলোকেতো বেচেৰা একো নাজানে, মামাৰ পৰাই এইবিলাক শিকে নেকি মোৰ মনোভাৱ হয়। তুমি এইটো শুনি অলপ বিচাৰ কৰিবা কি এইটো কথা সঁচা নেকি? মইতো জানাত আমাৰ MP CM EMবোৰে একোৱেই নাজানে, তেওঁলোকে দিল্লীৰ টকাও ঘূৰাই পঠায়, একোৱেই নাজানে। কিন্তু কেনেকৈ এইবিলাক হৈ আছে? চব কি মাষ্টাৰ মাইণ্ডৰ পৰা শিকি আছে? অলপ খবৰ ল'ব ভাই। আজিৰ কাৰণে ইমানে।